हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনাক আটাইকে স্বাগতম জনাইছো হেখতিয়াকে হলেও অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে এই ৰঙালী ৰঙেৰে সকলোৰে মনবোৰ ভৰি পৰক তাৰে শুভকামনা এয়া আমাৰ শাক ৰেডি আৰু এইফালে গৰু ৰেডি গৰু গা ধুৱাবলৈ এয়া লৈ গৈছে পথাৰলৈ গৰু গা ধুৱাবলৈ বুলি এয়া বৰ্জনা ভতিজাহেত সকলোবোৰ গৈছে ওলাই এয়া গৰুক গা ধুৱাবলৈ এয়া ডেকাৰ পৰা বুঢ়ালৈ সকলোখিনি গোট খাইছে এই পথাৰৰ মাজলৈ যেহেতুকে আমাৰ নদীৰ ওচৰত নাই হেহেতিকে আমাৰ এই পথাৰতে গৰু গা ধুৱাব আজি এয়া এয়া আমাৰ পৰম্পৰাগতভাৱে আমাৰ কণী যুঁজ আৰম্ভ হৈ গৈছে মৃত্যুকলৈ বুলি এয়া প্ৰথমতে কণী যুঁজাই থৈছে আৰু এইখিনি গৰুৰ যিখিনি গৰু গা ধুৱাবলৈ চাক আমি ব্যৱহাৰ কৰিছিলোঁ সেইখিনি আমি চব্জি খাম আজি আৰু এইফালে 100টা শাক আৰু এইফালে আমলৰি টোপ সকলোখিনি আমাৰ ৰেডি কৰি আছে আৰু এয়া দেখিছেনে আমলৰি টোপ এয়া আমাৰ মৃত্যুকৰ নিয়ম হৈ গ'ল এইফালে ৰহিৰ বাটি আৰু এইফালে হৈছে আমলৰি টোপ আৰু কণী ভজা ঘৰৰ সকলোখিনি সদস্য মিলি আমি এতিয়া মৃত্যুক খাম আৰু এইফালে আমাৰ কণমানি সদস্য এয়া বহি লৈছে আমাৰ আহোম সম্প্ৰদায়সকলৰ বিহুৰ দুমাহীৰ দিনা প্ৰথমটো নিয়ম হৈছে পূৰ্বপুৰুষসকলক স্মৰণ কৰি প্ৰথমতে মৃত্যুক সেৱা ভাগ আমাৰ কৰা হয় তাৰ পিছত ঘৰৰ সকলোখিনি সদস্যই মিলি আমাৰ মৃত্যুক ভাগ খাওঁ মৃত্যুক খুৱাই খোৱাৰ পিছত আমাৰ ডাঙৰক সেৱা জনাই সৰুক মৰম যাচি আমাৰ বিহুৰ দুমাহীৰ দিনটো এনেকেই পালন কৰা হয় আৰু তাৰ পিছত এয়া দেখিছেনে দদায়েক আৰু ভতিজাকৰ গাত পুৰা বিহু লাগিছে নাচি বাগি পুৰা ফুৰিছে এয়া আৰু এয়া সন্ধিয়া হোৱাৰ লগে লগে জাক দিবলৈ আৰম্ভ কৰিছে আৰু এইফালে আমাৰ ভতিজাজনীয়ে জাক দি আছে লগতে আমাৰ পোৱালিটো দেই এয়া হৈছে নেক্সট ডে পহিলা বহাগৰ দিনা আমি ওলাই আহিছোঁ অকণমান ফুৰিবলৈ বুলি যেহেতুকে ঘৰৰ কাষতে কাৰেংঘৰটো আছে গতিকে তাত মুকলি বিহু আয়োজন কৰিছে তাতেকে যাওঁ বুলি ভাবিছোঁ প্ৰথমতে তো কি হৈ আছে তাত দেখাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম এয়া আমি আহি পাই গ'লোহি কাৰেংঘৰ বৰদোৱা মুখ তো বলক তেন্তে কাৰেংঘৰত মুকলি বিহু কিনো হৈ আছে মোৰ লগতে আপোনালোককো আজি দেখাম অলপ এয়া আহি পাই গ'লোহি কাৰেংঘৰ সন্মুখৰ ফিল্ডখনতে এয়া মুকলি বিহু আয়োজন কৰা হৈছে আৰু এয়া মানুহ আহি আছে এইফালে বিহু হৈ আছে কাৰেংঘৰ বাকৰিত বিহু এজোৱা চাই আমি আহি পালোহি ৰংঘৰ বাকৰিলে আৰু এয়া ৰংঘৰ আমি পালোহি বলক তেন্তে ৰংঘৰ বাকৰিলৈ আমি সোমাই যাওঁ আৰু এয়া দেখিছেনে সন্মুখৰ ভাগ মানুহৰ যথেষ্ট সমাগম আছে লোকে লোকাৰণ্য হৈ গৈছে এনেকুৱা লাগিছে পূজা মেলালৈ আহি গ'লোঁ নেকি তো এয়া চাওক মানুহৰ মাজে মাজে আমিও গৈ আছোঁ এইফালে বছরে ভালো বহি কি সোনাই জানো বছরে ভালো বহি
দেখি সোনার বলি কিরুকে ঘুরিলে তুলা হতে না শিবা কইতা তোমাকে তুলা হতে না শিবা কইতা তোমাকে ও জানি বহনা 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 একেলগে বহুখিনি নাচনী ঢুলীয়া বিহু যাক চাই আমি ওলাই আহিলোঁ ৰংঘৰ বাকৰিৰ পৰা আৰু এয়া আমি সোমালোঁ কিবা এটা খাবলৈ বুলি। এইফালে আমাৰ খানা আহি গ'ল, তো খাই লওঁ তেন্তে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। যদিহে মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পোৱাকৈ ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় অসম।